प्रथमे आमी आमार ग्रेटार बङाइगाव प्रेस क्लाबर साংবাদিক भरत पासवान লগতে তেওঁৰ পৰিয়ালৰ ওপৰত ঠিকাদাৰ বাহিনীয়ে কৰা আক্ৰমণক গৰিহণা দিছোঁ। আৰু দ্বিতীয় কথা হ'ল আজি এই তাৰে প্ৰতিবাদত আমি বঙাইগাঁও গান্ধী ময়দানত দুঘণ্টীয়া অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ প্ৰথম কথা হ'ল আমাৰ সাংবাদিকক যি আক্ৰমণকাৰী তেওঁলোকক প্ৰশাসনে আৰক্ষী প্ৰশাসনে অতি শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি দিব লাগে। আৰু প্ৰশাসনে ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰা বুলি কৈছে, কিন্তু মূল অভিযুক্ত আজিও পলাতক। আচলতে পুলিচ এটা বিয়াগম পুলিচ প্ৰশাসন থকাৰ পিছত দোষীয়ে পলায়ন কৰাটো এটা নিৰ্লজ্জ কাণ্ড, কাৰণ অসম পুলিচৰ সদনাম থকা বুলি কয়, কিন্তু সাংবাদিকক যেতিয়া আক্ৰমণ কৰে তেতিয়া তেওঁলোক সদায় নীৰৱ ভূমিকা পালন কৰে। গতিকে আমাৰ দাবী হৈছে যে সাংবাদিকৰ লগতে তেওঁৰ পৰিয়ালৰ ওপৰত আক্ৰমণকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। আৰু যেতিয়ালৈকে তেওঁলোকে কৰায়ত্ব কৰি শাস্তি নিদিয়ে তেতিয়ালৈকে আমি বঙাইগাঁও গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব।